হাই হেল্ল' নমস্কাৰ গাইজ, মই আজি আপোনালোকক মোৰ জীৱনৰ ভাল লগা কিছু দৃশ্যৰ কথা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এয়া হ'ল শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত বৰুৱাপুখুৰী 2 ক্লাষ্টাৰৰ অধীনত থকা 240 নং অভয়পুৰী LP স্কুল। এইখন স্কুলত মই 2022 চনৰ মে' মাহৰ 18 তাৰিখত যোগদান কৰোঁ। যোগদান কৰাৰ দিনাৰ পৰা স্কুলখন মোৰ ইমান ভাল লাগিছিলে। স্কুলখনৰ ছাৰ বাইদেউসকলৰ মৰম, CRC ছাৰৰ মৰম আৰু ল'ৰা ছোৱালীসকলৰ সন্মান, লগতে SMC কমিটি, মাতৃগোট আৰু ল'ৰা ছোৱালীৰ অভিভাৱক অভিভাৱিকাসকলৰ মৰম চেনেহৰ কথা মোৰ জীৱনত এটা স্মৃতি হৈ ৰৈ গ'ল। এইখন স্কুলৰ পৰা মই যিদিনা বিদায় লৈ আহিলোঁ, সেইদিনা মোৰ কাৰণে ইমান কষ্টকৰ আছিলে মই আপোনালোকক বুজাব নোৱাৰিম। স্কুলখনৰ পৰা বিদায় লৈ যিদিনা আহিলোঁ, ল'ৰা ছোৱালীসকলৰ কান্দন, ছাৰ বাইদেউসকলৰ কান্দন আৰু অভিভাৱক অভিভাৱিকাসকলৰ কান্দন দেখি মোৰ এনেকুৱা লাগিছিলে যে সঁচাকৈয়ে শিক্ষক হিচাপে ল'ৰা ছোৱালীসকলৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ। এয়া আছিল মোৰ বিদায়ৰ দিন। বিদায়ৰ দিনা ল'ৰা ছোৱালীসকলৰ কান্দন, ছাৰ বাইদেউসকলৰ কান্দন আৰু মাতৃগোট, SMC কমিটি, লগতে অভিভাৱক অভিভাৱিকাসকলৰ কান্দন দেখি মোৰ এনেকুৱা লাগিছিলে যে আমাৰ ধুবুৰী আৰু উজনি অসমৰ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ মানুহৰ মাজত বহুত পাৰ্থক্য আছে। উজনি অসমৰ মানুহে ভালদৰে গম পায় যে কেনেকৈ মানুহক মৰম কৰিব লাগে, কেনেকৈ মানুহক আদৰ কৰিব লাগে। তেওঁলোকে মোক ইমান কম দিনৰ ভিতৰতে এনেকৈ আঁকোৱালি লৈছিলে। মই সঁচাকৈয়ে শিৱসাগৰ জিলাৰ মোৰ স্কুলৰ অভিভাৱক অভিভাৱিকা, ল'ৰা ছোৱালী, ছাৰ বাইদেউসকলক মোৰ জীৱনৰ এক মুহূৰ্তলৈকে পাহৰিব নোৱাৰিম। মোৰ ক্লাষ্টাৰৰ CRC ছাৰো মোক ইমান মৰম কৰিছিলে, লগতে ব্লক অফিচাৰ ছাৰো মোক ইমান মৰম কৰিছিলে। মই যিদিনা বিদায় লৈ আহিলোঁ, স্কুলৰ পৰা বিদায় লৈ ব্লক অফিচত গৈছিলোঁ, ব্লক অফিচাৰ ছাৰে মোক মাতি লৈ কৈছিলে, তুমি ইয়াতে যেনেকৈ কাম কৰি আছিলা, যিখন স্কুলত গৈ আছা, যিখন ব্লকত গৈ আছা, তাত গৈ ইমান এক্টিভভাৱে কাম কৰিবা। সঁচাকৈয়ে তোমাক ভাল লাগিছিলে, তুমি কামত ইমান এক্টিভ আছিলা, স্কুলৰ লগতে যিকোনো কামত তোমাক মাতিলে তুমি আগভাগ লৈছিলা। আৰু তোমাক মই এটা কথাই ক'ম, য'তেই যোৱা সঁচাকৈয়ে তুমি সকলোৰ লগত ভালকৈ মিলিব পাৰিবা। নাজানো তোমালোকে ইয়াত ইমান কম দিনৰ কাৰণে কিয় আহি আকৌ কিয় গুচি যোৱা। তোমালোকে আমাৰ মনত বহুত কষ্ট দি থৈ যোৱা। নামনি অসমৰ ল'ৰা ছোৱালীসকলে আহি ইয়াতে আমাৰ লগত 1 বছৰ 1.5 বছৰ থাকে। তেওঁলোকে সঁচাকৈয়ে বহুত ভাল ল'ৰা ছোৱালী, তেওঁলোকে সঁচাকৈয়ে বহুত পাৰ্গত কামত। তেওঁলোকে আমাৰ উজনি অসমত আহি ল'ৰা ছোৱালীক বহুত ভালদৰে শিক্ষা প্ৰদান কৰি থৈ যায়। আৰু তোমালোকে আমাৰ কাৰণে দোৱা কৰিবা, আমিও তোমাৰ কাৰণে দোৱা। এইজন হ'ল মোৰ ব্লক অফিচাৰ ছাৰ, আমগুৰিৰ ব্লক অফিচাৰ ছাৰ এইজন।